Moonborimuk channel to apnalok সকলোকে স্বাগতম জনাইছো. Welcome to my channel Moonborimuk. Today we discuss a very sum of a very big number, and there may be 5 lines. The sum of 5 lines number, the bigger numbers which generally consumes our time. Abar সময় খরচ করা সময় অপব্যয় করা এনেকুৱা ধৰণৰ ডাঙৰ যোগ অংকবিলাক আমি মুহূৰ্তৰ ভিতৰতে 1 সেকেন্ড বা 2 সেকেন্ডৰ ভিতৰতে কেনেকৈ কৰিব পাৰো তাৰ কাৰণে আমি আজি সাধাৰণতে এৰি অহা এনে ধৰণৰ প্ৰশ্নবোৰ আমি আলোচনা কৰিবলৈ লৈছো তেনেহলে আহকচোন আমি কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সেকেন্ডৰ ভিতৰতে কৰিব পাৰো তাক এবাৰ চাই ল'ব বিচাৰিছো এইটো আমি প্ৰবলেম এটা লৈছো এই প্ৰবলেমটো আমি যদি এতিয়া চাব বিচাৰো আমাক ইয়াতে 2 সেকেন্ডৰ ভিতৰত আমি নিশ্চয় তাক সমাধান কৰি উলিয়াব পাৰিম কিন্তু আমাৰ ট্ৰিকটো কি প্ৰথমতে আমি অলপ লাহে ট্ৰিকটো চাব বিচাৰিম তাৰ পিছত আমি নিজে স্পিডত গুছি যাব পাৰিম আমি চাও এই নম্বৰটো আমাক দিয়া আছে 4 + 2 + 3 + 3 4 + 2 + 7 + 3 + 6 এনেকুৱা অংকবোৰ থাকিলে আমি এটা বুদ্ধি উলিয়াব লাগিব যে তাত দুজোৰ মানে এনেকুৱা দুজোৰ নম্বৰ থাকিব যাৰ যোগফল 9 থাকে মানে we are to find some numbers find some pairs whose sum is 9 so here we have seen this 2 and 7 is equal to 9 then 3 and 6 is equal to 9 then you don't worry you directly write the value what directly write here a 2 and just subtract 2 from this number 4 so answer is 22 and we can see what is the answer is see 22 is the answer here in the same procedure here we have seen 5 6 8 and some numbers are there instantly let us see মানে মুহূৰ্তৰ ভিতৰত আমি চাই লও এটো 7 আৰু 2 আছে 7 আৰু 2 যদি থাকে তেনে হলে আমি অলপ স্লো আহিছো এই 7 আৰু 2 কিমান হ'ব 9 এই 5 আৰু 4 9 আমাৰ এটা ক্ৰাইটেৰিয়া ফুলফিল হৈছে আমাৰ এটা শর্ত মানে ইয়াত পুৰা হৈছে আৰু ইয়াত 1 8 কিমান হ'ব 9 7 2 9 ঠিক তেনেকে 3 6 9 4 5 9 তেনেহলে আমি অংকটো উত্তৰ লগে উলিয়াব পাৰিছো ইয়াত 2 লিখি দিও এই নম্বৰ কেইটাৰ পৰা সিধা 2 মাইনাস কৰি দিছো 5 6 6 এইটোৱে आंसर এতিয়া আমি দেখা পাইছো নে 1 সেকেন্ড বা 2 সেকেন্ডৰ ভিতৰতে আমি ইয়াৰ উত্তৰ উলিয়াবলৈ সক্ষম হৈছো তেনেহলে আমি ইয়াত আমি নেক্সট এইটো চাবলৈ যোৱাৰ আগত এইকেইটা আমি গুছাই লৈছো আমি নেক্সট কোৱেশ্চন চাম নেক্সট কোৱেশ্চন আজি এনেকুৱা ধৰণৰ যি কোনো সমস্যা সমাধান কৰিবলৈ আজি শিকি যাম বুলি আমাৰ বিশ্বাস আছে আৰু এই যদি ক্লাছটো আপোনালোকে ভাল পায় তেনেহলে এই ক্লাছটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব ঠিক তেনেহলে আমি নেক্সট স্লাইডখনলৈকে যাব বিচাৰিছো নেক্সট স্লাইডখনত এইবাৰ আমাৰ ইয়াত প্ৰশ্ন দিয়া আছে কিমান এইবাৰ আমাক দিয়া আছে 3 4 5 6 3 4 5 6 যদি হয় তেনেহলে ইয়াতে সেই একেই মানে কৌশল অৱলম্বন কৰা হৈছে নেকি চাও ইয়াত চাও এই 2 আৰু 7 9 হ'ব 5 আৰু 4 9 হৈ আছে 1 8 9 2 7 9 6 3 9 3 6 9 4 5 9 8 1 9 তেনেহলে আমাৰ উত্তৰ কিমান হ'ব আমি ক'ব পাৰা হৈয়ে গৈছো আমাৰ উত্তৰ কিমান হ'ব আমি উত্তৰ পাম কিমান উত্তৰ আমি পাম কাৰণ এই নম্বৰটোৰ পৰা 2 কম কৰি দিছো এই নম্বৰটোৰ পৰা আমি 2 কম কৰি দিয়াৰ লগে লগে 6 মাইনাস 2 কিমান আছে 4 বাকি কিটা একে থাকিব যেটো এই নম্বৰৰ পৰা 2 মাইনাস কৰিলে বাকি কিটা কোনো সালহলনি নহয় আৰু তাৰ আগতে 2 বহাই দিছো এইটো হৈছে তাৰ উত্তৰ মানে আমি মুহূৰ্তৰ ভিতৰত এটা সমাধান কৰিব পাৰিছো আৰু গতিকে আমি ভাবু ইয়াতকৈ যদি ডাঙৰ অংক এটা হয় তেনেহলে আমি 1 সেকেন্ড বা 2 সেকেন্ডৰ ভিতৰতে এই অংকটো উত্তৰ উলিয়াব পাৰি মাত্ৰ আমি মনত ৰাখিব লাগিব তাৰ দুজোৰ সংখ্যাৰ যোগফল 9 হ'ব আৰু যদি দুজোৰ সংখ্যাৰ যোগফল 9 হয় তেনেহলে ভাবিবলগীয়া একো নাই আগৰ এটা 2 বহুৱাব আৰু সংখ্যাটোকৈ 2 কম লিখিলে উত্তৰটো হৈ যাব তেনেহলে আমি নেক্সট প্ৰশ্নটোলৈকে গৈছো এইবাৰ আমাক 5টা অংক বিশিষ্ট সংখ্যা এটা দিছে আৰু ইয়াতো সেই একেই পদ্ধতি আমি ব্যৱহাৰ কৰিম আহক চাও আমি সেই একেই পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো ইয়াত এইটো 9 + 0 9 9 + 0 9 7 + 4 এইবাৰ মিলা নাই কিন্তু 7 আমি যদি 7 আৰু 2 চাও 9 আছে আৰু 4 আৰু 5 9 ঠিক আছে মিলি যাব
2 আৰু 7 এনেকুৱা হ'ব 2 আৰু 7 এনেকুৱা হ'ব 9 9 হৈ আছে 8 আৰু 1 9 হৈ আছে আৰু এই 8 আৰু 1 9 হৈ আছে 2 7 9 হৈ আছে 3 6 9 হৈ আছে তেনেহলে উত্তৰ কিমান হ'ব আগতে আমি 2 বহুৱাই দিলে আমি উত্তৰ পাই যাম আৰু সেই উত্তৰটো কিমান হ'ব আমাৰ আমি দেখিলো আগত 2 এটা বহুৱাব কিন্তু 2 এটা থাকিবই আৰু এই নম্বৰটোকে 2 কম লিখি বাকিখিনি লিখি দিলে 3 4 5 6 5 তেনেহলে আমি নেক্সট এইটোলৈকে গৈছো আমাৰ নেক্সট স্লাইড খনলৈকে নেক্সট কোৱেশ্চনটো আমি 6টা অংকৰ লও 6টা অংক ললে এইবাৰটো আমি লগে লগে ক'ব পাৰিম ঠিক আছে তাৰ আগে আগে আমি এইখিনি আমি মুছি লৈছো এইটো এইকেইটা আমি মুছি লৈছো ইয়াতো একে ধৰণে আমি চাব পাৰিম নেকি চাই লও ইয়াত যদি পাৰো তেনেহলে উত্তৰ কিমান হ'ব আপোনালোকে নিজেই কৈ দিব পাৰে দেখাৰ লগে লগে উত্তৰ ওলাব সেই কাৰণে এই অংককেইটাক আমি আসলতে সময় খৰচ কৰা নহয় সময় বছৰ অংক বুলি ধৰি লৈছো 2 ছেকেণ্ডতে হ'ব গতিকে ইয়াত আমি চাও ইয়াত কিমান দিয়া আছে 4 4 4 4 দিয়া 4 5 4 5 কিমান হ'ব 9 ইয়াত 3 6 9 4 5 9 6 3 6 3 9 2 7 2 7 9 0 9 0 9 9 হৈ আছে 9 9 তেনেহলে উত্তৰ ওলাব কিমান 2 3 উত্তৰ ওলাব আমাৰ 2 3 4 5 6 7 6 চাই লও আমি উত্তৰ হেইটো হ'ব নে নহয় উত্তৰ ওলাব আমাৰ 2 3 4 5 6 7 6 তেনেহলে আমি নেক্সট আমি 7টা অংকলৈকে গৈছো 7টা লও 8টা লও আমি যিকোনো ধৰণৰ এনেকে কৰিব পাৰিম ইয়াতো সেই 7 2 9 এইটো 7 2 7 9 4 5 9 5 4 9 9 0 9 9 0 9 1 8 9 8 1 9 3 6 9 6 3 9 2 7 9 7 2 9 4 5 9 4 5 9 তেনেহলে আমাৰ উত্তৰ কিমান হ'ব আপোনালোকে গমেই পাইছে কিমান হ'ব 2 2 3 4 5 6 7 6 ধন্যবাদ বন্ধুসকল এইখিনি সময় আমাৰ লগত অতিবাহিত কৰাৰ কাৰণে এনেকুৱা ভিডিও বিলাক যদি তেনেহলে ভিডিও যদি চাই ভাল পায় এনেকুৱা ক্লাছবোৰ চাই ভাল পায় তেনেহলে এই ক্লাছটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু আমি ভৱিষ্যতে আমি এনেকুৱা ধৰণৰ ক্লাছবোৰ কৰিবলৈ উৎসাহিত হ'ম আমি ইয়াৰ পিছতে আমি নিউমেৰিকেল ৰিজনিং মানে সেইটো আমি কৰি আছো আৰু নিউমেৰিকেল ৰিজনিং ইয়াৰ পিছতো আৰু নতুন নতুন ধৰণৰ কৌশল বিশিষ্ট অংক আমি কৰিবলৈ চেষ্টা কৰিম যেটো কৰিলে আমি প্ৰতিযোগিতামূলক পৰীক্ষাত সহজতে উত্তৰ উলিয়াব পাৰো আহক তেনেহলে আমি আজিলৈকে ইয়াতে সমাপন কৰিছো ধন্যবাদ